নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো কামৰূপ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024ৰ বিষয়ে, য'ত অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট আছে। আৰু পোষ্টটো আহিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপৰ ফালৰ পৰা। আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 21 তাৰিখ 5 মাহ 2024 লৈকে। ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল অফিচ এছিষ্টেণ্ট, য'ত নম্বৰ পোষ্ট এটা আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে। ইয়াতে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনালোকে বেছিক ৱৰ্ড প্ৰচেছিং স্কিলছ জানিব লাগিব আৰু কম্পিউটাৰ অপাৰেট কৰিব জানিব লাগিব আৰু আপোনালোকে ডিক্টেশ্যন কৰিব জানিব লাগিব আৰু লগতে ফাইল মেইনটেনেন্স আৰু প্ৰচেছিং নলেজ থাকিব লাগিব। আৰু পে স্কিল দিয়া আছে ইয়াতে আপোনালোকে 12,000 পাৰ মান্থকৈ পাব। তাৰপিছত ছেকেণ্ড পোষ্টটো আহিছে পিয়নৰ কাৰণে, য'ত নম্বৰ পোষ্ট এটা আছে আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ ক্লাছ 8 পাছ হ'লে হ'ব। কিন্তু ইয়াতকৈ বেছি যদি আপোনালোকে ক্লাছ 12 পাছ বা গ্ৰেজুৱেট হয় তেনেহ'লে আপোনালোকে এলিজিবল নহ'ব এপ্লাই কৰিবলৈ। আৰু ইয়াৰ পে স্কেল দিয়া আছে আপোনালোকে 10,000 কৈ পাব পাৰ মান্থ। চ' আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ গোটেইবোৰ ডকুমেণ্টছ যি আছে গোটেইবোৰ চেল্ফ চাইন কৰি এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ, কাষ্ট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু লগতে যদি এক্সপিৰিয়েঞ্চ থাকে তেনেহ'লে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু লগতে দুটা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে চাইন কৰি পঠাই দিব লাগিব। আৰু আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইল আইডিখন শুদ্ধকৈ এপ্লিকেশ্যন ফৰ্মত ফিল আপ কৰি দিব। আৰু এপ্লিকেশ্যন ফৰ্মটো ইয়াতে এড্ৰেছ দিয়া আছে, আপোনালোকে এইটো এড্ৰেছত পঠাই দিব লাগিব। ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ আমিনগাঁও। আৰু ইয়াৰ লাষ্ট ডেট হ'ল 21 মে গধূলা 4টালৈকে। চ' বন্ধুসকল, আপোনালোকৰ যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত এপ্লিকেশ্যন ফৰ্মৰ লিংকটো পাব আৰু লগতে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটোও পাব। আপোনালোকে যদি আৰু অধিক কিবা জানিব লগা থাকে তেনেহ'লে তাতে ক্লিক কৰি চাব পাৰে অথবা আপোনালোকে আমাক কমেণ্ট কৰি সুধিব পাৰে, আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলোঁ, ধন্যবাদ।